Hey guys, welcome back to this vlog channel. আপোনালোকে আজি মোক আৰু এটা নতুন ৰেচিপি সৈতে দেখিবলৈ পাব। পিছে মই কি ৰেচিপি নো বনাম আহকচোন সৰু মাছৰ সৈতে এটা ৰেচিপি বনাই দেখুৱাম আলুৰ সৈতে। গতিকে চাবলৈ একেবাৰে নাপাহৰিব ৰেচিপিটো আৰম্ভ কৰোঁ। এতিয়া মই আলুখিনি এনে ধৰণে কাটি ৰাখিছোঁ, আলু আৰু বেঙেনা, আৰু ইয়াতে মছলা ৰেডি কৰি ৰাখিছোঁ, আৰু ইয়াতে পিঁয়াজ আৰু জলকীয়া কাটি ৰাখিছোঁ। এতিয়া মই কণ মাছখিনি ভাজি লৈছোঁ, গতিকে দেখুৱাম আৰু আগলৈকে চাই থাকিব। এইটো বহাই দিছিলোঁ প্ৰায়। এতিয়া মই ইয়াতে পাঁচফোৰণ দি পেলাই ইয়াত পিঁয়াজ জ্বলা অকণ দি দিম। এতিয়া মই ইয়াতে পাঁচফোৰণখিনি দি দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজ আৰু জ্বলাখিনি দি দিম। এইখিনি এতিয়া দি পেলাই অকণমান লৰাই দিছোঁ, অকণমান ভজা যোৱালৈকে এনেকুৱাকৈ ৰাখি দিছোঁ। পিঁয়াজখন অকণমান ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান আগত আদা নহৰুৰ পেষ্ট অকণমান নামতো দি দিছোঁ। ইয়াতে দি পেলাই এনেকুৱাকৈ লৰাই দিছোঁ। এইখিনি আপোনালোকে ইয়াতে প্ৰথমতে এনেকুৱাকৈ দিবও পাৰে, নিদিলেও কোনো কথা নাই, কিন্তু মই এনেকুৱাকৈ ভাল পাওঁ, সেইটো কাৰণে এনেকুৱাকৈ দি লৈছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। এতিয়া ইয়াতে মই আলু আৰু বেঙেনাখিনি দি দিছোঁ। দি পেলাই ইয়াতে মই লৰাই দিছিলোঁ। এতিয়া মই ইয়াতে হালধিখিনি দি দিছোঁ, আৰু এতিয়া মই নিমখখিনিও দি দিম পৰিমাণ অনুযায়ী। নিমখৰ পৰিমাণটো চাই পেলাই দিব আপোনালোকে। এতিয়া এইখিনি দিয়া হৈ গৈছে, যিহেতু এইখিনি লৰাই পেলাই ভাজি ল'ব এনেকুৱা। এতিয়া মই অকণমান ইয়াতে প্ৰায় জিৰা গুড়ি দি দিছোঁ। এইখিনি দি পেলাই এইখিনি লৰাই দিছোঁ। লৰাই পেলাই এইখিনি আৰু অকণমান ভজা যোৱালৈকে এনেকুৱাকৈ এৰি দিছোঁ। এইখিনি ভজা প্ৰায় হৈ গৈছে। ইয়াতে এতিয়া মই পিচি ৰখা মছলাখিনি দি দিম। এতিয়া এইখিনি দি পেলাই এনেকুৱাকৈ ভাজি ল'ব। এইখিনি লৰাই প্ৰায় মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াতে মই পানীখিনি দি দিম। আপোনালোকে পানীখিনিৰ পৰিমাণটো চাই পেলাই দিব, যিখিনি আপোনালোকক দৰকাৰ হয়। গতিকে মই ইয়াতে কমকৈ জল ৰাখিম, সেইখিনি পৰিমাণৰে পানী দি দিম। প্ৰায়খিনি মানে মোৰ হৈ যাব। এইখিনি লৰাই দিছোঁ এনেকুৱাকৈ। এতিয়া মই ইয়াতে মাছখন যে ভাজি ৰখা বুলি কৈছিলোঁ, এইখিনি ৰাখিছিলোঁ এনেকুৱাকৈ, দেখুওৱা হোৱা নাছিলে। এতিয়া মই এইখিনি ইয়াতে দি দিলোঁ প্ৰায়। এইখিনি এনেকুৱাকৈ দি পেলাই ভালকৈ লৰাই অকণমান উতলিবলৈকে এৰি দিব। প্ৰায় 10 মিনিটমান সময়লৈকে উতলিবলৈ এৰি দিব। এতিয়া মই ঢাকনি ইয়াতে দি দিছোঁ প্ৰায়। এতিয়া প্ৰায় মই এইখিনি বনাই লোৱা হৈ গৈছে। এতিয়া মই এইখিনি নমাই ল'ম, নমাই পেলাই দেখুৱাই আছোঁ। ইয়াতে মই বিলাতী ধনিয়া দি দিম প্ৰায়, দেখুৱাই আছোঁ। চাওক এইখিনি মই নমাই লৈছোঁ এনেকুৱা ধৰণৰ, আৰু প্লেটত প্ৰায় উলিয়াই ল'লোঁ। দেখিবলৈ চাওক ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ব। এনেকুৱাকৈ আপোনালোকে চিম্পুল ধৰণেৰে বনাই খাব পাৰিব, আৰু খাই পেলাই কেনেকুৱা হয় নিশ্চয় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চ' মই আপোনালোকক ৰেচিপিটো দেখুৱালোঁ, কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। খুব চিম্পুল টাইপত আৰু খুব শ্বৰ্টকৈ ৰাখিছোঁ ভিডিঅ'টো। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈকে ইমানতে সমাপ্ত কৰিছোঁ।